মানুহ আছে বিপিএফক ভাল আছে ভাল নাপায় বিপিএফক ভাল নাপায় হাগ্ৰামক ভাল নাপায় আৰু 6 মাহত জন্ম লোৱা এটা ঘাটিয়া ৰাজনৈতিক দল ইউপিপিএল সেই ঘাটিয়া ৰাজনৈতিক দলক যি দলে কয় যে মাটি কাঢ়ি ল'ম তোৰ ভাষা কাঢ়ি ল'ম তোক গাহৰি খুৱাম তোক কাকৰা খুৱাম এই দলক ভোট দিবনে মুকুলদা দিল্লী খাম লাগিব চাপ মইতো এইটো সমস্যা 25,000 ভোট পাম মই 25,000 ভোট পাম কেনেকৈ জানে না বঙালী মানুহৰ ভোটটো 15,000 আছে এই 15,000 বঙালীৰ ভিতৰত কমেও 80% ভোট পোল হ'ব তেনেকৈ মুছলমানৰ ভোটটো 90% পোল হয় নহয়নে মুছলমানৰ ভোট 95% লৈকে পোল হয় মুছলমান মানুহে কোনেও ভোট নিদিয়াকৈ নাথাকে ভাবি কি ভোট নিদিলে আমাৰ ভোটাধিকাৰ কোনোবাই লৈ যাব আমাৰ নাম কাটিব বুলি ভাবে কিন্তু বঙালী মানুহে 80% মান ভোট পোল হয় যদি বঙালীৰ 80% পোল হয় 12,000 হ'ব আজিৰ দিনটো যোৱাবাৰ 2015 সুভাষ শ্যামল চৰকাৰী ক্ষেত্ৰত বনোৱা অৱৰোধ 2010 সুভাষ মজুমদাৰ ক্ষেত্ৰত মোৰ লগত খেলা নাই জানো তেওঁলোক খেলাৰ পিছতো মই 2বাৰ জিকিলো এইবাৰ না শ্যামল চৰকাৰ না সুভাষ মজুমদাৰ কোনো মই অকলে বঙালী গতিকে বঙালী মানুহৰ ভোটটো মই সৰ্বাধিক মই পাওঁ মই যদি সৰ্বাধিক পাওঁ কমেও 8,000 ভোটটো মই পাম আজি অসমীয়া মানুহৰ 18,000 ভোট 18,000 সেই 18,000 ভিতৰত যদি তেওঁলোকৰ 80% পোল হয় 14-15,000 ভোট তেওঁলোকৰ পোল হয় আজি এই কালাইগাঁও অঞ্চলত শিশু পাতিছে সভাপতি কাষৰ সভাপতি মই এই সাহিত্য সভাপতি সভাপতি মই